পূজা স্পেশাল কি আছে আজি ঘৰত মাংস মাছ কিবা গাহৰি আৰু ৰুটি এতিয়া পিছে ক'ত এই যাত্ৰা ক'ত কি কৰবা আইছা তই ইয়াতে ফুৰিব আহিছো তালতলা মিনি গাঁও তাৰপিছত ইয়াৰ পৰা গৈ কেনে ৰুটি বনাম মাংস বনা হৈয়ে আছে মাংস কোনে বনাইছে কৈ দি ৰাগ কাশ্যপ মানে মোৰ দাদা এতিয়া যাও ঘৰত বনাব লাগে তাৰপিছত দেখাম কৈ দি ভিডিঅ'টো দেখাম বাৰু বনোৱা কেনেকৈ বনাও মই বনাম বাৰু ৰুটিটো দাদাই যিহেতু মাংসটো বনালে আৰু এতিয়া তাড়াতাড়ি লাগি আছে মানে ৰেডি হৈ গ'ল বহুত ফুৰিলোঁ এতিয়া যাওঁ ঘৰত ফ্ৰেণ্ডছ মই কেইদিনমান হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ কিবা প্ৰব্লেম হৈ আছিল আৰু এতিয়াৰ পৰা মই ভিডিঅ'বোৰ আপলোড দিম আৰু আপোনালোকে আগৰ দৰে মোক আদৰি ল'ব ভিডিঅ'বোৰ চাই থাকিব আৰু আজি মই অলপ ফুৰিবলৈ গৈছিলোঁ তেতিয়াতো আপোনালোকক দেখালোঁ আৰু মই কৈছিলোঁ মই ঘৰত আহি কেনে বস্তুবোৰ বনাম আৰু ৰাগদাই গাহৰি বনাইছে মই ৰুটি বনাম বুলি কৈছিলোঁ আৰু মোৰ কমপ্লিট বনোৱা হৈ গ'ল আৰু এইখিনি মই এতিয়া দেখাম আপোনালোকক এইখিনি ৰাগদাই বনাইছে গাহৰি কেনেকুৱা হৈছে আপোনালোকেও চাওক আৰু এয়া মই পুৰি বনালোঁ আহি কেনে কাষতে পুৰি আছে কালাৰটো চাওকচোন আপোনালোকে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে এতিয়ালৈ খোৱা নাই বাৰু পিছত খাই কেনে গম পাম কেনেকুৱা ভাৱ বনাইছে ৰাগদাই গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব শেষত বাই বাই চহৰ বিচাৰি নাপালো ভাল ছোৱালী গাঁৱতে চোন পাই গলো আজি ভাল ছোৱালী ল'ব ঘৰত আদৰি হ'ব ঘৰৰ বোৱাৰী